হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। আজি মই সুবিনিতাই আপোনালোকলৈ লৈ আহিছোঁ এটা একেবাৰে চিম্পুল ৰেচিপি। ঢেকীয়া শাক আৰু পুঠি মাছৰ জোল। এই যে আমাৰ গান এটা আছে, ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল। আজি বোলো তাকেই বনাওঁ, ঢেকীয়া আৰু পুঠি মাছৰ জোল। লগতে মই বাৰু আহিনীয়া কচু দি দিছোঁ। আৰু মই ঔটেঙা ব্যৱহাৰ নাই কৰা, গোল নেমু ব্যৱহাৰ কৰিছোঁ। আহকচোন তেনেহ'লে চাওঁ মই আজি মাছৰ টেঙা জোলকণ কেনেকৈ বনালোঁ। মাছৰ টেঙা জোল বনাবলৈ মই সৰুকৈ এমুঠি ঢেকীয়া শাক, এটা আহিনীয়া কচু আৰু এটা গোল নেমু লৈছোঁ। আৰু এইফালে এয়া মাছখিনি মই নিমখ হালধি সানি লৈছোঁ। এইখিনিতে মই ফ্ৰাই কৰি ল'ম। মাছখিনিত পিছে অকল পুঠি মাছেই নহয়, দুই এটা শিঙৰা মাছ আৰু পাভ মাছো আছিলে সৰু সৰু। এয়া মাছখিনি মই ভালদৰে ফ্ৰাই কৰি ল'লোঁ। তাৰ পাছত কেৰাহীখন এয়া গৰম হ'বলৈ দিছোঁ। তাতে কেইটামান মেথি আৰু পিঁয়াজ দি মই ফোৰণ দি লৈছোঁ। তাৰ পাছতে এয়া তাতে ঢেকীয়া শাকখিনি আৰু কচুখিনি দি দিছোঁ। ঢেকীয়া শাকখিনি আৰু কচুখিনি দিয়াৰ পাছত অলপ সময় লৰাই ভাজি ল'ব লাগিব। এই শাকখিনি ভাজোঁতে আমি গেছৰ ফ্লেমটো কমাই থ'ব লাগিব, কম ফ্লেমত ভাজিব লাগিব, নহ'লে শাকখিনি পটককৈ জ্বলি যাব। তাৰ পাছত তাতে মই হালধি আৰু নিমখ দি দিছোঁ। হালধি আৰু নিমখ দিয়াৰ পাছত আৰু অকণমান সময় কম জুইত শাকখিনি ভাজি ল'ব লাগিব। এয়া শাকখিনি আমাৰ ভজা হৈ গ'ল। তাতে মই এতিয়া পানী এড কৰি দিছোঁ। মই গৰম পানী দিছোঁ, সেইকাৰণে লগে লগে আঞ্জাখিনি উতলি আহিছে। তাৰ পাছত তাতে মাছকেইটা এয়া দি দিছোঁ মই। মাছকেইটা দি দিয়াৰ পিছত কিন্তু গেছৰ ফ্লেমটো ফুল ফ্লেমত ৰাখিব লাগিব আৰু অলপ সময় উতলাব লাগিব। মাছৰ জোল বনাওঁতে সদায় ফুল ফ্লেমতে জুই দিব লাগে, তেতিয়া মাছৰ আঞ্জাখিনি খাবলৈ সোৱাদ হয়। আৰু এয়া আমাৰ মাছৰ আঞ্জা প্ৰায় হৈ গৈছে। মই আঞ্জাখিনি এটা বাউললৈ কাঢ়ি লৈছোঁ আৰু তাতে এয়া অলপ নেমু টেঙা চেপি দিলোঁ। এতিয়ালৈকে যদি আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰা নাই, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি এটা কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা নতুনকৈ চাই আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক চাবলৈ পায়। আৰু এয়া আমাৰ ভাতৰ থালি ৰেডি। আজি থালিত আছে পোৰা মাছৰ পিটিকা, মাছ ফ্ৰাই আৰু মাছৰ টেঙা। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।